এই দেওবাৰ ৰাতিপুৱাত আজি মই আপোনালোকক লৈ যাম বেলতলা বজাৰ। বেলতলা বশিষ্ঠ চাৰিআলিৰ পৰা প্ৰায় আধা কিলোমিটাৰ নিলগত বেলতলা তিনিআলি, আৰু এই বেলতলা তিনিআলি আৰু জয়ানগৰ চাৰিআলিৰ মাজৰ যিখিনি ঠাই, সেই ঠাইখিনিত সপ্তাহৰ দুটা দিন বৃহস্পতিবাৰ আৰু শনিবাৰে ইয়াতে বজাৰ বহে। বজাৰ বহে থলুৱা যিসকল ব্যৱসায়ী আৰু লগতে ওচৰৰ ৰাজ্য মেঘালয়ৰ পৰা বিভিন্ন ব্যৱসায়ীসকলে আহি পেলাই তেওঁলোকৰ ইয়াতে বিপণী, খন্তেকীয়া বিপণী ইয়াতে বহে আচলতে তেওঁলোকে। আৰু তেওঁলোকে থলুৱা খাদ্যসমূহ যেনে বিভিন্ন ধৰণৰ সামগ্ৰী, পাচলিৰ পৰা আৰম্ভ কৰি আলু, পিঁয়াজ, লগতে নিত্য আৱশ্যকীয় সকলো ধৰণৰ সামগ্ৰী উপলব্ধ। সন্ধিয়া সময়ৰ পিছতে আমি বজাৰৰ ভিতৰত যাম আছোঁ। বেলতলা বজাৰত আছোঁ আৰু সামগ্ৰিক পৰিৱেশ আচলতে বেলতলা বজাৰৰ আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে গুৱাহাটীৰ ওচৰ চুবুৰীয়া যিখিনি অঞ্চল বকো, ছয়গাঁও, নগৰপেৰা, লগতে মেঘালয়ৰ নংপুৰ পৰাও লোক আহে ব্যৱসায় সূত্ৰে। আচলতে সপ্তাহৰ দুটা দিন বৃহস্পতিবাৰ আৰু দেওবাৰে এই অঞ্চলত আহি পেলাই তেওঁলোকে নিজৰ বিপণীসমূহ তেওঁলোকে। আৰু মহানগৰৰ যি ব্যস্ততা, আচলতে মহানগৰৰ ব্যস্ততাৰ পৰা অলপ সময় মানুহে বজাৰ কৰিবলৈ সময় উলিয়াই পেলাই এইখন বেলতলা বজাৰতে আহে আৰু তেওঁলোকে তেওঁলোকৰ পচন্দৰ যিখিনি পাচলি, শাক পাচলি হওক বা মছলাই হওক বা যিকোনো ধৰণৰ সামগ্ৰী, আচলতে ইয়াতে আমি দেখুৱাইছোঁ আপোনালোকক যে থলুৱা সামগ্ৰীৰে ভৰপূৰ এই বজাৰখন। আচলতে ইয়াতে যিটো কৃত্ৰিম সাৰ প্ৰয়োগ কৰা নহয় এই পাচলিসমূহত। আমি অলপ সময় আগতে কথা পাতিছোঁ যে তেওঁলোকে কৈছে যে আচলতে তেওঁলোকে গোবৰ সাৰ প্ৰয়োগ কৰে, আৰু গোবৰ সাৰ প্ৰয়োগ কৰি বাৰীতে প্ৰস্তুত কৰি উলিয়াই এনেধৰণৰ শাক পাচলিসমূহ আমি দেখুৱাইছোঁ। বজাৰৰ বিভিন্ন ধৰণৰ সামগ্ৰীৰে ভৰপূৰ হৈ গৈছে এই বেলতলা বজাৰ। কি গছৰ কল নেকি দাদা? আপোনাৰ গছৰ ক'ৰ পৰা আহিছে আপুনি? বক কিমানকৈ দিছে? হা, এইটো 60 টকা। কেইটা আছে ইয়াতে? 16টা 60 টকা ন? কি নাম এইটো কলৰ? মালভোগ কল। 16টা 60 টকা। বজাৰত ফুৰি থাকোঁতে আচলতে আমাৰ চকুত পৰিল এটা বিশেষ সামগ্ৰী। আমি খাৰ বুলি কোৱা হয় আচলতে, চব্জিত দিয়া খাৰ। ভীমকলৰ গছটো গুৰি কৰি তাৰ পৰা সাৰ প্ৰস্তুত কৰি মই দেখুৱাব বিচাৰিছোঁ এইটো সাৰ। আৰু এই সাৰটো পাবৰ কাৰণে আপোনালোকে এই আইতাগৰাকীৰ ওচৰত আহিব লাগিব। এই আইতাগৰাকীয়ে তেখেতে ঘৰতে প্ৰস্তুত কৰি উলিয়াইছে, এই বিশেষ ঘৰতে বনাইছে এই বিশেষ ধৰণৰ সাৰবিধ প্ৰস্তুত কৰি উলিয়াইছে। মই দেখুৱাইছোঁ থলুৱা সামগ্ৰীৰে ভৰপূৰ এইখন বেলতলা বজাৰ। আৰু ইয়াতে সাৰ পাব, ঘৰতে প্ৰস্তুত কৰা সাৰ, যিটো আপুনি আপোনাৰ চব্জি আৰু তৰকাৰীত আপুনি দিলে আপোনাৰ যিটো খাদ্য অতি সুস্বাদু হ'ব। এয়া অসমীয়া খাদ্য আচলতে, হয়নে? হয়, গোবৰৰ সাৰ প্ৰস্তুত কৰিছে। আচলতে ইয়াতে কোনো ধৰণৰ কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হোৱা নাই, ৰাসায়নিক সামগ্ৰী নাপাব। গতিকে আহক বেলতলা বজাৰলৈ আৰু এনে ধৰণৰ খাদ্যৰ আমেজ লওক। কংক্ৰিটৰ মহানগৰীত আমি কণী খাব নোৱাৰিম, নাপাম। ব্ৰইলাৰৰ কণী খাব লাগিব। লোকেল কণী ইয়াতে দেখা পাইছে। লোকেল কণী জোৰাই ডজনে ইয়াতে লোকেল কণী আছে। আৰু লোকেল কণীৰ আচলতে স্বাস্থ্যৰ কাৰণে অতি উপকাৰী। লোকেল কণী খাবৰ বাবে আপুনি ইয়াতে আহিব লাগিব। আৰু দাদা এই কণীটো কিমান দাম? হা, 10 টকা এটাত 10 টকা। মই দেখুৱাইছোঁ দাদাৰ দোকানত। দাদা আপুনি ক'ৰ পৰা আহিছে? ক'ৰ পৰা মানে দোকানখন খুলিছে? বৰৈমাৰীৰ পৰা আহিছে। কি নাম আপোনাৰ? খবৰুদ্দিন। আচ্ছা, আপুনি যে কচুখিনি আনিছে, এই কচুখিনি কিমান মূল্য কিমান ইয়াত? 10 টকা। ইয়াতে এইবিলাক কি হয়? মানিমুনি
শাস্ত্ৰটো আছে মানিমুনিৰ কথা। মানিমুনি এটা উপকাৰী সামগ্ৰী, ঔষধীয় হয় মানিমুনি। আৰু এই মানিমুনি আচলতে মহানগৰীত পাবলৈ বহুত টান, কিন্তু বৃহস্পতিবাৰ আৰু দেওবাৰে বেলতলা বজাৰত উপলব্ধ, আহিলেই পাই যাব। কি লৈছে আজি? জিকা লৈছোঁ, হয় জলকীয়া, হয়। শুকান মাছ, জলকীয়া শুকান মাছো পায় নেকি? শুকান মাছ খাই আছে। ক'ত পায়? আমাৰ যাত্ৰা অব্যাহত আছে। আমি বজাৰে ঘূৰিছোঁ আৰু বিভিন্ন আপোনালোকক দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। বেলতলা বজাৰৰ সামগ্ৰিক পৰিৱেশ সকলো বস্তুৱেই পোৱা যায়। মাছ খাবনে, মাংস খাবনে, পাৰ খাব নে, আপুনি যদি নিৰামিষ বুজি তেতিয়াহ'লে পাচলিৰ বাবে ইয়াতে আহক বেলতলা বজাৰ কৰি যদি আপোনাৰ ভোক লাগি গৈছে, আচলতে আপুনি যদি ভোক লাগিছে আৰু কিবা অলপ মিঠাই খাব মন গৈছে, তেতিয়াহ'লে এই বিপণীখনলৈ আহিব। ইয়াতে আপুনি খাব সুস্বাদু জেলেপি খাব, লগতে বুন্দিয়া আৰু খুৰমা ইয়াতে উপলব্ধ আছে। দাদা জেলেপি কিমানকৈ দিছে? কিলো 100 টকা। বহুত দিনৰ পৰা কৰিছোঁ ইয়াত বজাৰ। কেনেকুৱা বজাৰৰ ইয়াতে সামগ্ৰীবিলাক? যি বিচাৰে সেই পায়। যি বিচাৰে সেয়াই পায়। আচ্ছা, আৰু ইয়াতে ৰেটটো কেনেকুৱা? বেলেগ যেনেকৈ আপুনি গণেশগুৰি বজাৰ বা ৰেটটো কিমান ডিফাৰেঞ্চ আছে নেকি? ৰেটটো ডিফাৰেঞ্চ একচুৱেলি ঠাই বিশেষে হয়, বেপাৰীলৈ হয়, কিন্তু মানে ভাল খাদ্য পোৱা যায়। পোৱা যায়। ঠিক আছে। বেলতলা বজাৰত এটা এইটোৱে গুণ আছে, আপুনি যি বিচাৰে সেই পায়। যি বিচাৰে সেয়া পায়। এটা উল্লেখযোগ্য দিশ আচলতে দাদাই কৈছে যে বেলতলা বজাৰৰ এটা বৈশিষ্ট্য আছে যে ইয়াতে যি বিচাৰে সেয়াই পায়। যি বিচাৰে, এতিয়া যদি আপোনাক পকা বেল লাগে, এই পকা বেল পাব আপুনি। কচু লাগিলে কচু পাব। আপুনি যদি এইটো কি শাক, ঢেকীয়া শাক বিচাৰে, হয় ঢেকীয়া শাক পাব। বাৰীৰ তামোল বিচাৰিলে পাব, কঁঠালো পাব আপুনি। সকলো ইয়াতে উপলব্ধ। আমি তেখেতৰ লগত কথা পাতিম সমুদ্ৰ। বাইদেউ আপোনাৰ ঘৰ ক'ত? জাগিৰোড। আপুনি জাগিৰোডৰ পৰা ইয়াত আহে দোকান খুলিবলৈ? সপ্তাহত কেইদিন আহে আপুনি? 2 দিন। কি বাৰে আহে? বৃহস্পতিবাৰ আৰু দেওবাৰে আহে। এইবিলাক আপুনি কিনি আনে নে কি? খেতি কৰে? গাঁৱৰ পৰা কিনি আনে। গাঁৱৰ পৰা আনি পেলাই ইয়াতে বিক্ৰী কৰে ন? কেনেকুৱা লাভ হয়নে? কেতিয়াবা হয়, কেতিয়াবা নহয়। হয় নেকি? ঠিক আছে দিয়ক। কি নাম আপোনাৰ? আচ্ছা, ইয়াতে কি পায় দাদা? অলপ বুজাই দিব নেকি? বহুত আইটেম পাবা। হয়, মানে ফুল গছ, ফুল ফল চব পায়। ক'ৰ পৰা আনিছে আপুনি? মোৰ নাৰ্চাৰী আছে। নাৰ্চাৰী, আপোনাৰ নিজৰ নাৰ্চাৰী আছে? ক'ত আছে? বশিষ্ঠ চাৰিআলি। হয়।
এইটো কি নেমু লাগিছে নেকি এইটো এইটো কি হয় এইটো কাগজী নেমু এইটো হ'ব মৌচুমী কাগজী নেমু এয়া মৌচুমী এইটো মৌচুমী ইমান সৰুতে লাগিলে যে এইটো বগৰী থাইলেণ্ড বগৰী এইটো থাইলেণ্ড বগৰী গছত তিনিটা লাগে এয়া থাইলেণ্ড বগৰীৰ গছৰ দেখুৱাইছোঁ আচলতে 2 ফুটমান হ'ব 2 ফুটতকৈ কম হ'ব আচলতে ওখ কিন্তু এতিয়া ইয়াতে বগৰী ফুল লাগি গৈছে এইটো কিমান দাম দাদা এইটো 150 টকা 150 টকা কিমান দিন লাগিব এইটো মানে বগৰী আহি লাগিব এইটো মাটিত লগালিতো এইটো বগৰী ইবাৰে খাব পাৰিব 150 টকাৰ ইবাৰে খাব পাৰিব এইবাৰে খাব পাৰিব থাইলেণ্ড বগৰী বুলি কয় বছৰত 3বাৰ লাগে ঠিক আছে ধন্যবাদ আৰু কিবা সেইটো ভোট ভোট জলকীয়া জলকীয়া লাগিলেই নেকি কিমান দাম ভোট জলকীয়া 40 টকা